নমস্কাৰ সাথীও, ৱেলকাম টু মাই ইউটিউব চেনেল বিকাশ বিকে। চ' এই চেনেলটো খোলা মোৰ এটাই উদ্দেশ্য যে অসমৰ সকলো মানুহ ফিট কৰি তোলা আৰু ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়া। চ' আজি মই হোম ৱৰ্কআউট বাইচেপৰ দেখাম। এই বাইচেপৰ ৱৰ্কআউটটো হোম ৱৰ্কআউট এইকাৰণে দেখাম যে বহুতো মানুহ আছে যোনবোৰ জিম যাব নোৱাৰে, গাঁৱত থাকে, সেইবোৰে জিম যাব নোৱাৰে, জিম দূৰত হয়, কিছুমান গাঁৱত জিমৰ সুবিধা নাই। সেইকাৰণে সেইবোৰৰ কাৰণে কি কয়, ঘৰতে যদি আপোনালোকে বডি বনাব বিচাৰে তেনে ঘৰতে বডি বনাব পাৰে। তাৰ কাৰণে মই আপোনালোকক কিছুমান ঘৰৰ একদম কম খৰচতে পোৱা বস্তুবোৰৰ সহায়ত আপোনালোকক মই বাইচেপ ৱৰ্কআউট দেখাম। চ' আপোনালোকক সেইটো কাৰণে লাগিব আপোনালোকে এনেকুৱা 4টা ইটা। সেইটো চবৰ ঘৰতে থাকে, মানুহৰ ঘৰত নাথাকিলেও ক'ৰবাত হ'লেও পাব। এইটো নহ'লেও 4টা 5টামান যদি আপোনালোকৰ পাথৰ চাথৰ থাকে সেইটো হৈ যাব। তাৰপৰা এনেকুৱা বেগ, এনেকুৱা বজাৰৰ পৰা বেগটো চবৰ ঘৰতে থাকে। এনেকুৱা বেগ 2টা লাগিব, বেগ। আৰু গাঁৱৰ ঘৰততো বাঁহ থাকিবই, এনেকুৱা বাঁহ 2ডাল লাগিব, যাৰ সহায়ত আপোনালোকে মই দেখাম বাৰু কি কৰিব লাগিব ফাৰ্ষ্ট এক্সাৰচাইজ। তাৰপিছত এতিয়া আমি প্ৰথম এক্সাৰচাইজটো হ'ব আপোনালোকৰ কি, এনেকুৱা 2টা ইটা এনেকুৱা বেগৰ ভিতৰত এনেকৈ মিলাই ভৰাই ল'ব। এনেকৈ 2টা ইটা এনেকৈ ভৰালে, তাৰপৰা নেক্সট বস্তাটোতো এনেকৈ 2টা ইটা মিলাই ভালছে ভৰাই ল'ব। চ' এইটো ভৰালে, তাৰপৰা ইয়াত থ'লে, তাৰপৰা এই বাঁহডালৰ সুবিধা আপোনালোকে এনেকুৱা গ্ৰিপ এটা বনাই ল'ব যাতে বেগটো খোল খাই নাযায়। এনেকুৱা আপোনালোকে নিজে কাটি বনাই ল'ব পাৰে, 2টা চাইডে আছে চাওক, এইটো গ্ৰিপটো বনাব পাৰে। চ' ইয়াত বেগটো এনেকৈ লগাই দিব, ইয়াত বেগটো এনেকৈ লগাই দিলে, তাৰপৰা নেক্সট চাইডেও এনেকৈ বেগটো এনেকৈ লগাই দিব, সমানত ধৰি সেইটো লাহেকৈ ওপৰলৈ উঠাব, ফুল কণ্টেক্ট। তাৰপিছত লাহেকৈ এৰিব, যিমান পাৰে সিমান লাহেকৈ এৰিব। চ' ফুৰাই এৰিব, তাৰপৰা আকৌ লাহেকৈ ওপৰলৈ উঠাব। চ' আকৌ লাহেকৈ এৰিব যাতে মাছাজটো কণ্টেক্ট হয়। এনেকুৱা আপোনালোকৰ 3টা ছেট মাৰিব লাগিব, মানে 3টা ছেট মাৰিব লাগিব আপোনাৰ 15টা ৰেপছকৈ, 3বাৰ মাৰিব লাগিব 15টাকৈ। চ' আপোনালোকে আপোনালোকে 3টা মাৰিব, 3টা ছেট। তাৰপৰা এনেকৈ খুলিব। তাৰপৰা আপোনালোকৰ নেক্সট এক্সাৰচাইজ হ'ব, আপোনালোকৰ এনেকুৱা 2টা ইটা লাগিব, 2টা ইটা। চ' আপোনালোকে হেমাৰ কলছ মাৰিব, এনেকৈ ধৰি ল'ব, এনেকৈ ধৰি ভিতৰৰ ছাইডে মাৰিব, ভিতৰৰ ছাইডে যিমান পায় ভিতৰৰ ছাইডে। চ' ভিতৰৰ ছাইডে মাৰিব। আপুনি ছিংগল হেণ্ডো মাৰিব পাৰে, ডবল হেণ্ডো মাৰিব পাৰে। 1 2 3 4 5। মোৰ মাছাজটো চাব পাৰে বাইচেপ, 7 8 9 10। মই গোটেইখিনি মাৰি দেখুওৱা নাই কিন্তু কিয়নো ভিডিঅ'টো দীঘলৈ যাব। চ' আপোনালোকক এনেকৈ মই অকণ দেখাই দিছোঁ। আপোনালোকে কিন্তু 3টা ছেট 15টা নহ'লে 12টাকৈ মাৰিবলৈ চেষ্টা কৰিব যেনেকৈ হ'লেও। চ' তাৰপিছত নেক্সট এক্সাৰচাইজটো হ'ব আপোনালোকক এনেকুৱা বেগ এটা 2টা ইটা ভৰাই ল'ব, 2টা ইটা ভৰাই এনেকৈ সমানত ধৰিব। 1 2 আপুনি এনেকৈ আকৌ নেক্সট হাততো মাৰিব, বেলেগ হাতত। 1 2 3 4 5 দেখিব পাৰিছে মোৰ বাইচেপ পাম হৈ গ'ল, বাইচেপ মাছলছ পাম হৈছে। চ' আপোনালোকে এনেকৈ ঘৰতে প্ৰেক্টিছ কৰিব পাৰে। চ'
চ' আৰু নেক্সট এক্সাৰচাইজটো হ'ব আপোনালোকৰ আকৌ ইটা এটা লৈ ল'ব চাওক অকণমান এনেকৈ হাৱা দিব আপোনালোকৰ নি ইয়াত আপোনাৰ এইটো লাগিব চ' এইটো কৰিব পূৰা ষ্ট্ৰেট কৰিব ষ্ট্ৰেট কৰি বাহিৰৰ চাইডে আউট 1 চাইড ইটাটো অকণমান ঘূৰাই দিব 7 8 এনেকৈ আকৌ ইখন হাতো মাৰিব আপোনালোকে 1 10 এইটো আপোনালোকৰ হ'ল আৰু লাষ্ট এক্সাৰচাইজ থাকিব আপোনালোকৰ এনেকৈ দুটা ইটা লৈ ল'ব দুটা ইটা লৈ এইটো আউট চাইডে বাহিৰৰ চাইডে মাৰিব 1 2 3 4 5 6 7 8 9 10 চ' এনেকৈ আপোনালোকে গোটেইকেইটা এক্সাৰচাইজ ঘৰতে পাৰফৰ্ম কৰক আৰু আপোনালোকৰ বডি চাওক কেনেকুৱা হয় আপোনালোকে কোনো জিম নোযোৱাকৈ ঘৰতে এনেকৈ ভাল ফিজিক বনাব পাৰে মই কোনো জিম নোযোৱাকৈ ভাল বডি বনাইছোঁ চ' আপোনালোকে ঘৰতে বনাব পাৰে এনেকৈ ভাল ফিজিক আপোনালোকে কোনো পইচা খৰচা নকৰাকৈ ঘৰতে বনাব পাৰে কিছুমান কিয়নো বহুতো মানুহ আছে চব গাঁৱত থাকে তেওঁলোকে জিম আছে চহৰত আছে কিন্তু তেওঁলোকৰ বহুত দূৰ হয় যাবলৈ সুবিধা নহয় সেইবোৰ কি কৰে ঘৰতে এনেকৈ প্ৰেক্টিছ কৰিব পাৰে চ' আজি আপোনালোকক মই বাইচেপ এক্সাৰচাইজ দেখালোঁ নেক্সট উইক আকৌ মই ট্ৰাইচেপো দেখাম এনেকৈ মই গোটেই বডি পাৰ্টটো দেখাম চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো কাষত মই তলত লিংকো দিয়া আছে আৰু কাষত দি থোৱা আছে তাতো গৈ মেলি ফ'ল' কৰি দিব নমস্কাৰ